সর্বনাশ হল এই বোলো যুদ্ধ লাগিল দুৰ্ঘৰ যুদ্ধ চিলিণ্ডাৰ নাপাওঁ আৰু চিলিণ্ডাৰ নাপাওঁ চিলিণ্ডাৰ নাপালে আমাৰ মানুহজনে ভাত কেনেকে বনাব বাৰু কৈছে কি সৰ্বনাশ কাণ্ড হ'ল চিলিণ্ডাৰ নাপাওঁ যুদ্ধ লাগিল দুৰ্ঘৰ যুদ্ধ বোলো দুৰ্ঘৰ যুদ্ধ শেষ আৰু বুজিছ বোলো শেষ চিলিণ্ডাৰ নাই আৰু বুজিছ চিলিণ্ডাৰ নাই আৰু যুদ্ধ লাগিল চিলিণ্ডাৰ নাপাওঁ এতিয়া চিলিণ্ডাৰ নাপালে মানুহজনে ভাত কিটানো কেনেকে বনাব কচোন সেই যোৱা মাহতে কৈছিল হেৰি আপুনি 2টা চিলিণ্ডাৰ আনি থওক মই নাই কেৰেট নকৰিলোঁ মই ভাবিছোঁ চিলিণ্ডাৰ পামেই গতিকে লাহে লাহে আনিম আৰু এতিয়া সৰ্বনাশ হ'ল যুদ্ধ লাগিল চিলিণ্ডাৰ নাপাওঁ কি হ'ব এতিয়া ভাত কিটানো কেনেকে খাওঁ তাকেহে বোলো চিলিণ্ডাৰ নাই যুদ্ধ চিলিণ্ডাৰ নাপাওঁ আৰু কি হ'ল মানে কি হোৱা নাই চিলিণ্ডাৰ যুদ্ধ লাগিল এতিয়া চিলিণ্ডাৰ নাই এতিয়া মানুহজনীয়েনো কেনেকে ভাতকেইটা মোক দিয়ে কচোন সেই মোক যোৱা মাহতে কৈছিলে যে চিলিণ্ডাৰ 2টা আপুনি আনি থওক নাই মই কেৰেট নকৰিলোঁ মই ভাবিছোঁ পামেই লাহে ধীৰে আনিম এতিয়াতো যুদ্ধ লাগিল এতিয়া চিলিণ্ডাৰ নাপাওঁ কি কৰিম তাকেতো সেইটোৱেইটো ভুল হ'ল সেইটোৱেইটো ডাঙৰ ভুল হ'ল তহঁতৰ আছেনে কিয় আমাৰ এনেকে নাই নহয় নাই বৰ বিপদ হ'ব এতিয়া কি কৰিম বুলি ভাবিছ কচোন তহঁতে কি কৰিবি মইনো কি কৰিবি এতিয়া কচোন এতিয়া এটা কাম কৰিব লাগিব এতিয়া চৌকা এটাকে খান্দি সেই বাঁহৰ তললৈ গৈ শুকান মানে খৰি কেইটামান চাই আনি থ'ব লাগিব এতিয়া যুদ্ধ লাগিল চিলিণ্ডাৰ নাই আৰু দামো বোলে বাঢ়িছে বুজিছনে নাই দামো বাঢ়িছে এতিয়া কেনেকে কি ধৰণে মিলাও তাকেহে চিন্তা কৰি আছো গম পাইছনে তোৰ মানে একেবাৰে নাই নে ভিতৰত তেতিয়াহ'লে সি একে অৱস্থা হ'ব তহঁতৰ গতিয়ে মোৰ গতি হ'ব এতিয়া গম পাইছ নাই মোক কৈছিলে কিন্তু মই সেই কথাটো মানে আওকাণ কৰিলোঁ বুজিছনে এতিয়া কেনেকে মিলাওঁ কি ধৰণে মিলাওঁ গতিকে 3টা মানৰ কথা শুনিবও লাগে নাই মই নুশুনিলোঁ মই মানে কাণ খান্দিলোঁ মই ভাবিলোঁ লাহে ধীৰে আনিম এতিয়া যুদ্ধ লাগি গ'ল চিলিণ্ডাৰ নাইকিয়া হৈ গ'ল চাচোন এতিয়া চৌকাত এতিয়া ভুৱাই এতিয়া তই ভাত ৰান আৰু গম পাইছনে কি বিপদ কচোন কি বিপদ চাচোন আৰে কেনেকেনো জানো এইখান যে দুৰ্ঘৰ যুদ্ধ হ'ব চিলিণ্ডাৰ নাইকিয়া হ'ব আমিতো গম পাব আমিতো সাৱধান নহয় হয়নে নহয় গালিটো পাৰিব গালি পাৰিব মানে ভাতে আজি কি হয় ঠিক নাই তথাপি অকল বুজাবহে ক'বগৈ লাগিব কৈছিলে মই অকণ আওকাণ কৰিলোঁ এতিয়া সেই আৰু কি কৰিম আৰু পঢ়াই বুজাই তাকে অকণমান ধেমালি কৰি আৰু বোলো চৌকা এটাকে বনাই খৰি কেইডালমান চাই শুকান বাঁহৰ তলৰ পৰা তাকে ব্যৱস্থা কৰি চলিব লাগিব নহ'বতো উপায় নাই চাচোন তাকেতো সেইটো চিন্তাহে মোৰ একেবাৰে অন্তৰ গলি আছে কেনেবাকে কৈ যদি মই নোৱাৰোঁ আপুনি চৌকাত ভাত বনাওক তেতিয়া লাগিল নহয় পেজ কি কৰিবি এতিয়া কৰিবই লাগিব গতিকে তই মই যাওঁ কিবা এটা ব্যৱস্থা কৰিব লাগিব বুজিছ মই আহিছোঁ বোলো মই তোমাক কাম কৰি মাতিছোঁ তোমাৰ কথা মই নামানি চিলিণ্ডাৰটো নানিলোঁ গতিকে তুমি মোক বেয়া নাপাবা মই নিশ্চয় কিবা এটা ব্যৱস্থা কৰিম বোলো কেনেকে জানো এইখান যে যুদ্ধ লাগিব বুলি বোলো মই কিবা এটা কৰিম দেই এতিয়া মই কি কৰোঁ চিলিণ্ডাৰটো ক'ত পাওঁ চিলিণ্ডাৰ যুদ্ধ লাগিল নহয় যুদ্ধ লগাত চিলিণ্ডাৰ নাইকিয়া হ'ল এতিয়া মানুহজনে মোক কৈছিলে বুজিছনে নাই 2টা চিলিণ্ডাৰ যোগাৰ কৰি থ'বলৈ নাই মই কাণ খাৰ নিদিলোঁ 2টা চিলিণ্ডাৰ আছে নাই আৰু মোৰ মানুহজনেও কৈছিল নহয় চিলিণ্ডাৰ এটা আনি থওক আৰু মই নানিলোঁ নহয় কিমান বেয়া কামটো কৰিলোঁ এতিয়াতো আৰু নহ'ব এইখন যুদ্ধ লাগিবলৈ সিহঁতক কোনে কৈছিল কচোন আমাক আকৌ ইমান শাস্তি কিয় কৰিছে চিলিণ্ডাৰ নহ'লে ভাতকেইটা মুখৰ আগত মানুহজনে কেনেকে দিয়ে আগৰ দিন নাই নহয় জুই ফুৱাই ধোঁৱা খাই ভাত বনোৱা এতিয়া সেইটোৱে গতি হ'ব আমাৰ গম পাইছ না খাবি আৰু খাবি 6-7খন ভাতো খাবি মাতো খাবি মইতো একেবাৰে এতিয়া মই ভিতৰতে সোমাব নোৱাৰিম কিজানি বুজিছ আমাৰটোতো একে ধিপিং ধাপাং মাৰিয়ে আছে কোনদিনা কোন মুহূৰ্তত শেষ ভগৱানেহে জানে আৰু তেতিয়াৰ পৰাই গালি আৰম্ভ হ'ব মানে এতিয়া মই কি কৰিবগৈ লাগিব গম পাইছ নে নাই এতিয়া বাঁহৰ তলত সোমাই শুকান খৰি কেইডালমান চাই ব্যৱস্থা কৰি দিব লাগিব এতিয়া আকৌ ভাত বা মানুহজনে বনাই নে নবনাই সেইটোতো ঠিক নাই গতিকে নিজে এতিয়া ৰন্ধা বঢ়া কৰিব লাগিব যেন পাইছোঁ তোৰতো বাৰু বাঁহৰ তলে আছে বাঁহ বাৰীয়ে আছে মোৰতো তাকো নাই মই কি কৰিম তাকেতো ইহঁতকে যুদ্ধখান লাগিবলৈ কোনে কৈছিল তাকেইতো এই আমি সাধাৰণ শ্ৰেণীৰ মানুহবিলাকে এতিয়া কষ্ট ভুগিব লগা হৈছে কেনেকে চলিম আমি ক'ত
পাওঁ। তোকতো আজি আৰু একে নগুণাগতি কৰিব কৈছোহে নে, মোক কৈছিলে, মই নানিলো। মই ভাবিলো পামেই যেতিয়া নানিলো, আওকাণ কৰি থাকিলো, পইচাও কম আছিলে। এতিয়া খা ভাত সুখেৰে মাৰে জীয়েৰে বহি, এতিয়া ভাত এতিয়া কি খাবি কচোন? তই হেৰ মানুহ এটাৰ পৰা কাৰোবাৰ পৰা এই দুপইচা ধাৰলৈ লৈ পেলাই চিলিণ্ডাৰটো আনি থব নোৱাৰিলি। সেইটো জ্ঞান তেতিয়া নাহিলে নহয়। আৰু এইখান যে যুদ্ধ লাগিব, চিলিণ্ডাৰ নাইকিয়া হ'ব কেনেকে জানো? ঐ ৰুই এটা কাম কৰচোন, এই মানুহজনে মোক কিবা ক'ব পাৰে, তই মোৰ লগতে বলচোন, অকণ বুজাই বহাই ঠাণ্ডা কৰিব লাগিব, গম পাইছ নে নাই? তৌতো ইমান ভয় কৰ নাই। নহয়, হ'লেও কথা আছে, তাই কথাটো যে মই নেমানিলো। বলচোন তই বল। তোৰ হয় তেতিয়াহ'লে বল বল আছো না। কি ভুল কাম কৰিলো, চিলিণ্ডাৰ পকাই দে। তই ওপৰে কথা নকবি। নকওঁ, তই অকণ বুজাবি, বল বল। ঠিক আছে। কি হয় আজি? কোনে হয়তো চিন্তা নকৰিবি। ঐ বোলো, কি হ'ল একে ইমান ফুকাই দৌৰি আহিছে যে? তুমি বেয়া নাপাবা দেই। তুমি যে কৈছিলা এই চিলিণ্ডাৰৰ কথা দুটা বুক কৰিবলৈ, মইতো নকৰিলো, এটাহে কৰিলো। এতিয়া যে এই যুদ্ধখন হ'ব মই কেনেকে গম পাওঁ কচোন? এতিয়া চিলিণ্ডাৰ নাইকিয়া হৈ গ'ল নহয় যুদ্ধৰ কাৰণে, গম পাইছা? নাইকিয়া হ'ল। আপুনি এইবিলাক উৰা বাতৰি আপুনি কিয় উলিয়াই ফুৰিছে? নাইকিয়া বুলি কৈছো মই, আকৌ নাইতো এতিয়া। কোনে কৈছে? হয় নাই ক'তো নাই। ৰ'ব আপোনালোকে নাই কৰি নাথাকিব, এইবিলাক উৰা বাতৰি নুলিয়াব। এই ক'ৰবাত বাতৰিত শুনিছে জানো? বাতৰিতটো কোনেও দিয়া নাই নহয়, ক'তো দিয়া নাই নহয়। মই বাতৰি চায়ে থাকো। এইবিলাক মিছা কথা কৈ আপুনি যে গোটেই গাঁওখন যে চিঞৰি যে দৌৰি আহিছে দুইটাই, গোটেই গাঁৱৰ মানুহখিনিয়েতো শুনিছে চাগে। শুনিছে এই মিছা কথাটো আপোনালোকে উলিয়াই আছে যে এয়া চিলিণ্ডাৰ ক্ৰাইচিছ হ'ব, চিলিণ্ডাৰ নাইকিয়া হ'ব। এতিয়া গোটেই মানুহখিনিয়ে যদি শুনি সি চবৰে ঘৰেৰে যদি 2-3টা চিলিণ্ডাৰ বুক কৰি যদি এজেঞ্চিৰ পৰা লৈ আহেগে, এই চিলিণ্ডাৰ বিলাক পিছলে ক্ৰাইচিছ নহ'ব জানো? শেষ নহ'বগে জানো? এনেকে উৰা বাতৰি প্ৰচাৰ কৰিব নাপায় নহয়। কোনে কৈছে যুদ্ধ লাগিলে আমাৰ ভাৰতবৰ্ষত চিলিণ্ডাৰ শেষ হৈ যাব, নাইকিয়া হৈ যাব? এইবিলাক চব মিছা কথা, চব উৰা বাতৰি। আমাৰ ইয়াত একো নহয়। তুমি কেনে গম পালা? মই বাতৰি চাওঁ। আপুনি যদি বাতৰি চাই তই চাওঁনে? মই নাচাওঁ নহয়। সেইবিলাক নাচাব। এই টিভি চিৰিয়েল বিলাক চাব, এই হেৰিবিলাক মোবাইলত কিবা চাই যদি টিকটক সেইবিলাক চাব। আপোনালোকৰ বয়সীয়াল বয়স হৈছে যদিও সেইবিলাক এই নাচ গান বিলাকহে চাই, বাতৰি খবৰ বিলাক নলয় নহয়। মই আকৌ তোক আকৌ বকিব বুলিহে ভাবিছিলো, কিন্তু বকিলে দে। তাকে মই তাক লৈ আহিছো, তুমি কিবা কোৱা বুলি, গম পাইছানে? তাক লৈ আহিছিলো। তুমি যেতিয়া যি কোৱা আগগুৰি নাচাই মুখলৈকো নেচোৱা নহয়, ভয়তে তাক লৈ আহিছো। তেতিয়াহ'লে মই যাওঁ দেই। মুখলে কোন নেচাওঁ। বেয়া পালা নেকি?